এফালে মেয়নিজটো বনালোঁ ঘৰতে আৰু কেনেকৈ বনালোঁ সেইটো চাই লওক বলক। Guys, welcome back to my YouTube channel. তো মোৰ চেনেলত আপোনালোকে পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু লৈ আহিছোঁ আজি এটা ৰেচিপি। এইকেইদিন মানে খুব দেখিছে ন, একদম স্পাইৰেল পটেটো ৰোল পুৰা মানে ফেমাছ হৈ আছে, চবফালে ভাইৰেল হৈ আছে, চবফালে পটেটো ৰ'ল। তো এতিয়া মানে ময়ো ভাবিছোঁ এটা ঘৰতে বনাই চাওঁ, মানে স্পাইৰেল পটেটো ৰোল। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু শেষত জনাব ভিডিঅ'টো কেনে পালে। তো মানে ট্ৰাইহে কৰি চাম, আজিলৈকেতো বনাই পোৱা নাই আৰু তাৰ কাৰণে যি বস্তু লাগে সেইখিনি মই এতিয়া যোগাৰ কৰি ল'ম। ফাৰ্ষ্টে এতিয়া মই বনাই ল'ম মেয়নিজটো আমি বজাৰৰ পৰা যিহেতু কিনি খোৱা হয় বেছি, কিন্তু আজি ভাবিছোঁ কি কয় ঘৰতে ট্ৰাই কৰি চাওঁ বুলি। তো আপোনালোকেও জনাব হৈছেনে নাই হোৱা। তো বোলো এতিয়া বেছি কথা নকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰা হওক। আৰু এতিয়া চব সময় হৈছে দেখাই দিছোঁ আপোনালোক 7:30। এতিয়া যাওঁ দোকানলৈ আৰু কি বস্তু লাগে লৈ আহোঁগৈ। ভাইৰেল স্পাইৰেল পটেটো আজি বনালোঁ ঘৰত। কেনেকৈনো বনালোঁ বলকচোন চাওঁ আহক। মেয়নিজ বনাবলৈ প্ৰথমে মই সৰু এটা কাপ চাইজৰ হাতা এখন আছিলে, তাতে আধা কাপ মই লৈ লৈছোঁ লিকুইড গাখীৰটো। আৰু এইখিনি মই এতিয়া মিক্সি সৰু বাতিটোত লৈ ল'ম। আৰু ইয়াতে অলপমান টেষ্ট আহিবৰ কাৰণে মই নিমখ 1 চুটকি লৈছোঁ, বেছিকৈও নিদিব নহ'লে গোটেই নিমখ হৈ যাব। আৰু এইফালে দেখিছে নহয় মই চেনি লৈছোঁ আধা চামুচ। আৰু এতিয়া মই এইখিনি মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। অলপকৈ গ্ৰাইণ্ড কৰিম মই, কাৰণ প্ৰথমে বেছিকৈ গ্ৰাইণ্ড কৰিলে বেয়া হৈ যাব আৰু গোটেইখিনি উপৰি পৰা চান্সো আছে। আৰু ইয়াতে নেমু অলপ বা ভিনেগাৰ থাকিলে দি ল'ব 2 চামুচমান। আৰু এয়া চাওক এইফালে এবাৰ মই গ্ৰাইণ্ড কৰিলোঁ, অলপমান ডাঠ নিচিনা লাগিছেনে, অলপ হৈছে, এনেকৈ লাহে হ'ব। আৰু এতিয়া মই ৰিফাইন অলপ দি গোটেইখিনি এনেকৈ মিক্সাৰত ফেটি ল'ম। যেতিয়ালৈকে মানে ডাঠ হৈ নাযায় মেয়নিজখিনি, তেতিয়ালৈকে মানে এনেকৈ মই অলপ তেল দি পিনে মিক্সিত পিচি থাকিম। এতিয়া চাওক আৰু এবাৰ পিছত মই ইয়াত দেখিছোঁ ন অলপ ডাঠ হৈ গৈছে। এনেকৈ যদি আপুনি আৰু 2-3 বাৰমান অলপ তেল দি পিনি এনেকৈ মিক্সিত গ্ৰাইণ্ড কৰি ল'ব, নহ'লে হেণ্ড ব্লেণ্ডাৰ আছে ন তেনেকৈও আপুনি কৰি ল'ব পাৰে। তো এয়া চাওক, এয়া অলপ মানে পেষ্টটো হৈছেগৈ আৰু এনেকৈ। তো ফাইনেলি আমাৰ মেয়নিজ ৰেডি হৈ গ'ল আৰু এতিয়া বলক আলু কাটোগে। আৰু চাওক এইটো আলুটো মই ধুই ল'লোঁ আৰু বাকলি গুচাই ল'লোঁ। আৰু এতিয়া মই এইটো এফালৰ পৰা কুচি দিম আৰু আলুটো এনেকৈ সোমাই দিম। বহুত কষ্ট কৰিব লগা হৈছে কাৰণ লাঠিডাল অকণমান ডাঙৰ। আৰু এতিয়া মই মোৰ আলু স্পাইৰেল মেচিনটো ৰখিব আনিছোঁ। দিয়াচোন আলু স্পাইৰেল মেচিনটো দিয়া। এইটো হৈছে মোৰ মেচিনটো। কি কৰিব আৰু যোগাৰটো কৰিব লগা হৈ গৈছে। এতিয়া ট্ৰাইটো কৰি চাওঁ দে, পাৰোঁ নে নোৱাৰোঁ। বাই হ'ব নিচিনা লাগিছে, এনেকৈ মই কৰি পোৱা নাই বাৰু আগে পিছে, আজিয়ে ফাৰ্ষ্ট। ভাঙিয়ে গৈছেগৈ যে, এডোখৰ গ'ল, এইডোখৰ নোৱাৰিছোঁগৈ আৰু দেই। আদায় খতম। গাইজ কি হ'বগৈ এইটো স্পাইৰেল ৰোল নহয়, চিপছ হৈ থাকিব এতিয়া। নাই নহয় চাগে, এনেকৈ কৰি চাওঁ। আদায় এনেকুৱা হৈ গৈছে, নহ'ব। এতিয়া মই বৰ্তমান কটাৰীয়ে কৰিব লাগিব। গম পাই গৈছোঁ মোৰ দ্বাৰা স্পাইৰেল ৰোল নহ'ব আৰু। এতিয়া ন মই এই কটাৰীখনেৰে স্পাইৰেল ৰোলটো মানে পটেটোটো কাটি যাব লাগিব আৰু। বেয়া হোৱা নাই পিছে, কৰিছিলে চাগে নেকি নাজানো। হৈছে দেই গাইছ, এয়া চব হৈছে। স্পাইৰেল ৰোলহে খাই বোলে, এইফালে স্পাইৰেল ৰোলটো কাটা ধগি নাই। সেই গাইছ, তো মোৰ স্পাইৰেল ৰোল হৈ গ'ল। আৰু এতিয়া এইডাল বহুত মোটা হৈছে ন, অকণমান খিনি এডালত সুমিয়াব লাগিব। তো এইটো মই লাহেকৈ এনেকৈ উলিয়াই দিওঁ আৰু এতিয়া এইটো হৈ গ'ল আৰু লাহেকৈ পিছত এনেকৈ টানি দিলেই হ'ব এনেকৈ। কিন্তু মই আৰু এটা আলু কাটি লওঁ এনেকৈ। আৰু তো গাইছ এইফালে চাওক, এইফালে মোৰ আলু কটা হৈ গ'ল, কটাৰী দিলোঁ আৰু কাটি, কাৰণ মেচিন নাই। আৰু অলপ ডাঠ হৈছে, মানে ভালকৈ একেবাৰে মিহিকৈ কাটিব পৰা নাই, যিহেতু মেচিনত ভাল হয় একেটা চাইজতে ওলায়। আৰু এইফালে চাওক মোৰ আলুটোৰ মাজতে টুকুৰাই হৈ থাকিলে নহয়, এনেকৈ টানোতে লাষ্টত মানে কোনোমতে হ'লগৈ আৰু। তো এয়া চাওক মোৰ ৰোল হৈ গ'ল। আৰু এতিয়া মই ইয়াত দিম মছলা মিক্স কৰিম। আৰু মছলাটোৰ কাৰণে মই ইয়াত লৈ লৈছোঁ 3 চামুচমান কৰ্ণফ্ল'ৰ, আৰু ইয়াতে এড কৰি ল'ম 2 চামুচমান অলপমান আৰু বেচন লৈ ল'ম। আৰু ইয়াতে মছলাখিনিও মিক্স কৰি ল'ম।
আৰু মই এইফালে ফাৰ্ষ্টে লৈ ল'ম ৰেড চিলি অলপ আৰু এইফালে লৈ ল'ম জালুকৰ গুড়িটো লৈ ল'লে অলপ টেষ্ট লাগে খাবলৈ আৰু এইফালে কি কয় কাশ্মীৰী লাল মিৰ্চটো অলপ লৈ ল'ম আৰু ইয়াতে নিমখ চিমখ দি ল'লোঁ মানে আৰু কি হ'ল ভিডিঅ'টো মাজতে কাট খাই গ'ল কি হ'ল জানো সেইটো দেখুৱাব নাপালোঁ ভিডিঅ'টো তো এতিয়া কৈ দিছোঁ মুখেৰে তো এতিয়া আমি গোটেইখিনি পানীৰে ইয়াতে অলপ মিক্স কৰি ল'ম আৰু এইফালে চাওক মোৰ পেষ্ট ৰেডি হৈ গ'ল আৰু এইফালে মই আলুখিনি এনেকৈ গোটেইখিনি ভালদৰে পেষ্টখিনিয়ে কভাৰ কৰি ল'ম যাতে অলপো মানে কি কয় নলগাকৈ নাথাকে চবফালে লাগি লয় আৰু মোৰ লগত মানে যিহেতু ফুড কালাৰ নাই শেষ হৈ থাকিলে সেইটো কাৰণে পেষ্টখিনি ৰঙা দেখা নাই যিটো ৰঙা দেখে তেতিয়া গম পাব সেইখিনিত মানে ফুড কালাৰ মিলোৱা হয় তো মোৰ ইয়াত ফুড কালাৰ নাই সেইটোকে মই নৰ্মেলকৈ বনাই দিছোঁ যিহেতু মই ঘৰতে খাম আৰু তো এইফালে চাওক মোৰ হৈ গ'ল ৰেডি আৰু এতিয়া কেৰাহীতে দিয়া কথা আৰু তাৰপিছত উলিয়াই মেলি খোৱাতহে কথা আৰু তো ব'লক এতিয়া মই এইখিনি ফ্ৰাই কৰি লওঁ ভালকৈ এয়া মই পূৰা গৰম তেলত পূৰা ফ্ৰাই কৰি দিছোঁ আৰু তেল মই বেছিকৈ দিয়া নাই বাৰু অলপেই দিছোঁ ঘূৰাই বনালোঁ আৰু তেনেকৈ ইমানটো পাৰফেক্ট নহ'ল কিন্তু তো এইফালে আমাৰ হৈ গ'ল পটেটো ৰোল ৰেডি আৰু দেখি নাহাঁহিব দেই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ তাতে আকৌ কটাৰে কাটি লৈছোঁ ন আৰু বেয়া হৈ থাকিলে দেখিবলৈ একো নাই খাবলৈ টেষ্ট হ'লে হয় আৰু এইফালে মই চাট মছলা অলপ ছটিয়াই লৈছোঁ আৰু ইয়াতে মই চচো অলপ দি ল'ম আৰু এইফালে মই মেয়নিজ যে বনাইছিলোঁ এই মেয়নিজখিনি দি ল'ম ইয়াতে ধুনীয়াকৈ গোটেইখিনি কিন্তু চীজটো নাই আৰু চীজটো কমি হৈ গ'ল আৰু পেৰি মছলাটো নাই সেইটো নিদিলোঁ চাট মছলা টমেট' চচ আৰু মেয়নিজৰ লগত মই ৰেডি কৰি ল'লোঁ আৰু এইফালে মই টেষ্টটো কৰি চাওঁ আপোনালোককো তেতিয়া ক'ব পাৰিম ন তো খাই মানে খুব ভাল লাগিলে আৰু সঁচাকৈ ভাল লাগিলে কিন্তু আলুৰ যেতিয়া বেছি খাব নোৱাৰি আৰু এনেকৈ সুদাকৈ আলুটো বেছি খাব নোৱাৰোঁ বাৰু সেইটো কাৰণে মই অলপমান ল'লোঁ আধা মানে দি দিলোঁ ভণ্টিহঁতক তো খাই ভালেই লাগিলে তো আপোনালোকেও এবাৰ ঘৰতে এনেকৈ ট্ৰাই কৰি চাব তো আজিৰ ভিডিঅ'টি ইমানতে সামৰিলোঁ তো ভাল লাগিলে লাইক এটা কৰি দিব আৰু নেক্সট ভিডিঅ' অহালৈ আজিলৈ বাই বাই